হে গাইছ সকলোকে স্বাগতম টিঙৰ ওপৰৰ পৰা মই টিঙৰ ওপৰত আছো বনাই আছো আইটিআই টিঙৰ ওপৰৰ পৰা আমি গোটেইবিলাক টিঙৰ ওপৰত আছো আৰু এইফালে চাফা কৰি আছে ৱাজিবে ৱাজিব চাফা কৰ বল চল লৈ বোলে বলো খেলিব ওপৰত ভালে কামটো কৰিব লাগে না তেতিয়া ক'ত নহ'লে আমি ফায়াৰ ভাই তো এইফালে ফটো উঠি আছে চাওক টিঙৰ ওপৰত উঠি সেই পিনে ফটোগ্ৰাফাৰকেইটা আছে তো এইফালে চাৰু আহি গ'ল এই চাওক আমাৰ আইটিআই ড্ৰোন হ'লে ধুনীয়াকৈ দেখাব পাৰিলোঁ হয় ড্ৰোনটো নাই না এই আৰু উঠি আছে এইফালে ফায়াৰমেনকেইটা ইহঁতৰ জজ বাঢ়ি গৈছে তলৰ পৰা উঠ চবে উঠ এই ক'ৰবাত যদি জুই চুই লাগে পটককৈ মানে এনেকৈ মানে উঠি আহিব লাগিব জল্দিকৈ কি থে জেচে থে এই দেখা নাই গোটেইবিলাক আছে আজি টিঙৰ ওপৰত এইটো প্ৰথম ভিডিঅ' হ'ব মোৰ মানে টিঙৰ ওপৰৰ পৰা কৰা কোনো কৰাই নাই চাগে টিঙৰ ওপৰত মইহে কৰি আছোঁ এই টিঙৰ ওপৰত ফুটবল ফাৰ্ষ্ট টাইম খেলি আছে টিঙৰ ওপৰত ফুটবল এই যে আমি যে টিঙৰ ওপৰত যে উঠি আছোঁ আপোনালোকে হয়তো ভাবিছে মানে বান্দৰৰ নিচিনা ক'ত সিহঁতে টিঙৰ ওপৰত উঠি আছে কিন্তু এইটো আমাৰ এটা ট্ৰেইনিং চলি আছে যে ফায়াৰৰ ট্ৰেইনিং ধৰক ক'ৰবাত কেতিয়াবা মানে অকস্মাত যদি ক'ৰবাত জুই লাগে মানে কেনেকৈ আমি উঠিব লাগিব কেনেকৈ কি কৰিব লাগিব সকলোখিনি মানে ইয়াতে শিকাই আছে এই পিনে চাওক গোটেইকেইটা জমা লাগি তাতে বহি আছে আৰু মই টিঙৰ ওপৰত খোজকাঢ়ি আছোঁ এবাৰ আমাৰ যাত্ৰা ইটো টিঙৰ পৰা সিটো টিং যোৱা এবাৰ আমি ইফালে যাম ইয়াতে অলপ বহি দিছো মজা না আমি বাপৰে কি কৰিছা ক'ত খুন্দা মাৰি দিছো ওপৰৰ পৰা আহিব পৰা নাই এই সৰু বাচ্চাবিলাকে যে খেলে ওপৰৰ পৰা যে আহে চুচুৰি তো ই এনেকা ঝুলনা বুলি কয় ঝুলনাটো অকল ঝুলেহে এবাৰ এই যাত্ৰা আৰম্ভ কৰোঁ এই গছডাললৈকে চেষ্টা কৰিম যাবলৈ ছাৰ হেৰি ধৰি আছো ইয়াত ছাৰে যাব নালাগে মানে টিমটো বহুত শ্লিপ না ছাৰ নাযাওঁ এই গছডাললৈ যাম বুলি ভাবিছিলোঁ কিন্তু যাব নোৱাৰিলোঁ টিমটো মানে বহুত পিছল মানে ইয়াৰ পৰা যদি তলত পৰোঁ নহয় চেচ বৰবাদ হৈ যাম লাইফ এণ্ডিং চুচুৰি মোক দে নহ'লে ভিডিঅ'টো চুচুৰি যাম মোক হেৰি কৰিম বলটো গ'ল যাওঁ তলত এনেকৈ নামিব লাগে আৰু ই আহি আছে আহি পালে এক্সপিৰিয়েঞ্চ হয় টিঙত তো ফাৰ্ষ্ট টাইম টিঙত এক্সপিৰিয়েঞ্চ তামাম এক্সপিৰিয়েঞ্চ আৰু আজি সূৰ্য দেৱতা তামাম ৰ'দ দি আছে বাপৰে বাপ টিঙত থাকিব নোৱাৰা হৈ আছে অলপ ঠাণ্ডা দিন কাৰণেহে পাৰিছোঁ কিন্তু গৰম দিন হ'লে বৰবাদ হৈ যাব এই ল'ৰাটোক চাওক অকলে কাম কৰি আছে বেচাৰে আইটিআইত কাম কৰা মানুহ বোলে ইয়ে মই ইয়াক অলপ হেল্প কৰিব আহি দিছোঁ আৰু এইবিলাক চাওক না ৰুম পূৰা মানে পূৰা ভূতৰ টাইপ হৈ গৈছে ভূত বাংলা পিছফালৰ পৰা পূৰা ভূত বাংলা আইটিআইৰ নিচাত ব্লগাৰ ইয়াক চবে লাইক কৰি দিব ভিডিঅ'ত ছাবস্ক্ৰাইব কৰি দিব পূৰা কৰি দিব আৰু বহুত কষ্ট কৰি আছে ব্লগ বনাবলৈ টিঙৰ ওপৰত উঠি ব্লগ বনাই আছোঁ প্ৰথম এক্সপিৰিয়েঞ্চ এই দুটা শালিকা গ'ল কোনোতো আজিকালি টিঙৰ ওপৰত উঠি ভিডিঅ' নবনাই ময়ে বনাই আছোঁ প্ৰথম এনেকুৱা ব্লগাৰ লাইফত নাপাব এনেকুৱা ব্লগাৰ লাইফত নাই আইটিআই আজি চাফা কৰি দিছোঁ নেকি ফটো চটো উঠি আছে টিঙৰ ওপৰত ফুটবল আজি পূৰা ফুটবল হৈ আছে টিঙৰ ওপৰত মাৰো আৰু আমি ইয়াতে আমি বহি আছোঁ এনেকুৱা ইয়াতে নাই একো নকওঁ এনজয়টো মেইন আজি এনজয়টো মেইন না
প্ৰথমবাৰ এক্সপিৰিয়েঞ্চ টিঙৰ ওপৰত আমাক একচুৱেলি চাফা কৰিবহে মাতিছিল আমি এনজয় কৰি আমি ইয়াতে এনজয় কৰি আমাক মানে টিংখন চাফা কৰিব মাতিছিল মানে পাত চাত কৰি কিনে গোটেই টিংখন লেতেৰা হৈ তো সেইকাৰণে চাফা কৰিব মাতিছিল তো আমাক অলপ মানে এক্সপিৰিয়েঞ্চো দিছে মানে জুই চুই লাগিলে কেনেকৈ উঠিব লাগে কি লাগে উঠি কেনে আমাক চাফা কৰিব দিছিল আমি ইয়াতে কি কৰি আছোঁ এনজয় কৰি আছোঁ এনজয় আৰু আজিতো চকলেট ডে চকলেট ডেৰ বদলি আমি ইয়াতে কাম কৰি আছোঁ চাওক কিছুমানেতো চকলেট গাৰ্লফ্ৰেণ্ডৰ কিছুমানে চকলেট দিয়া দি হৈ আছে কিন্তু আমি ইয়াতে কাম কৰি আছোঁ চবে মানে প্ৰথমবাৰ টিঙত উঠিছে চাগে চবে ফটো লৈ আছে আজিলৈকে টিঙত উঠি পোৱা নাই সেইকাৰণে ঠিকে উঠিয়ে পোৱা নাই বোলে লাইফৰ ফাৰ্ষ্ট টাইম আৰু এইটো কলেজৰ মানে ITIৰ ছেকেণ্ড পাৰ্ট যোৱাকালি এটা ভিডিঅ' দিছিলোঁ তো আজি এটা ভিডিঅ' যাব ছেকেণ্ড পাৰ্ট হ'ব এইটো এইফালে আছে ছাৰ আৰু এইফালে এই মজা ডেন্স মাৰো হাৱা হাৱাই আৰু এতিয়া লাহেকৈ টিঙৰ পৰা নামো মানে টিঙৰ কাম শেষ হৈ গ'ল আৰু এতিয়া টিঙৰ পৰা নামিব লাগে চাওক এটা নামি আছে আমিও নামিম এতিয়া ধৰা নামি আছে এবাৰ টিঙৰ তলৰ পৰা ভিডিঅ' দেখাম যদি পাৰোঁ এতিয়া বৰ্তমানতো ক্লাছ আছে বাৰু ই নামি আছে আৰু এতিয়া মই নামি আছোঁ মই নামিলোঁ এই মই নামিম আপোনাক দেখাই আছো এতিয়া তো তাৰ পৰা নামি দিলোঁ এতিয়া গৈ আছোঁ ক্লাছলৈ তো সিহঁতে আছে চাৰু আছে তাত অজিব আকৌ দৌৰি আছা জুই লাগিছে তো চাবলৈ পাৰে চাওক বাপৰে এই গোটেই এইফালে চাইকেল চলাই আছে কিবা কৰি আছে এই চাইকেলটো এবাৰ চলাই ৰ'ব এই চাইকেলটো দিয়ে মই তোমাক ব্লক কৰি দিম দিয়া হ'ব হাতেদি ধৰি দেচোন এবাৰ চলাওঁ দে দুইবাৰ চলা একবাৰে চলাম দুইবাৰ চলা কৈ দিছো তই চলে থাক আমি আয়া বহুত দিন চাইকেল চলোৱা নাই তো ভগৱানক চিন্তি চলাওঁ ৰ'ব এই পেডেলে মাৰিব পৰা নাই অ'কে বাপৰে আমাৰ চাইকেল ভাল লাগে এইবিলাক চাইকেল চলাই হাতীকেইটা দেখছি নাই আমাৰ জিৰণি ঠাই ইয়াতে তামাম ছায়া পৰি থাকে গছৰ তলত জিৰাব পাৰে কিন্তু আমাক ইফালে আহিবই নিদিয়ে আজিহে আহিছোঁ থাকে পুখুৰী ইয়াতে গৰম দিনত জাপ মাৰিব লাগিব ইয়াতে আমাৰ গেট মেইন গেট ITI পূৰা ডাঙৰকৈ লিখা আছে চাওক নতুনকৈ বনাইছে এইটো আৰু এইটো আগৰ পিনে আমাৰ ITI আৰু জখালতো এনেকৈ 4জন মানুহে লৈ যাব লাগে কান্ধত উঠাই এনেকৈ তো এইটো হ'ল এটা নিয়ম মানে জখালতো নিয়া কিছুমানে আৰু যেনেকৈ পায় তেনেকৈ লৈ যায় ন তো এইটো নহয় এইটো অলপমান বেলেগ আৰু এতিয়া আমি ক্লাছৰুমটো অলপ চাফা কৰি আছোঁ দুইজনে মিলি ইফালে এজন আছে আৰু মই এজন আছোঁ বাকীকেইটা গ'ল বাহিৰত ফুটবল খেলিবলৈ তো আমি দুটা ফুটবল নেখেলোঁ তো দুইটাই মানে ক্লাছৰুমটো চাফা কৰা দায়িত্বটো লৈছোঁ আৰু বহুতে লাজ কৰে যে নিজৰ ক্লাছৰুমটো চাফা কৰিবলৈ তো লাজ কৰি লাভ নাই নিজৰ ক্লাছৰুমটো সদায় মানে নিজে চাফা কৰি ৰখা নিজৰ এটা দায়িত্ব হয় তো আমি কৰি আছোঁ চাফা আমাৰ ছুটি হৈ গ'ল আৰু ইফালে আছে পেটলাৰো ছুটি হ'ল এই বিক্ৰমো আছে চাইকেলত বহি আছে মই যে চলাইছোঁ কিন্তু বেলেগৰ চাইকেল দে এইখন তাৰ নহয় বেলেগৰ লৈ আহিছে তাৰ বুলি ক'ব পাৰি এতিয়া মানে এতিয়া সি বহি আছে তো সেইকাৰণে তাৰ কিন্তু সি বিচাৰি আছে চাইকেলৰ মালিকে ফোন কৰি তাক বিচাৰি আছে চাইকেলৰ মালিক ভিতৰতে আছে কলেজৰ মানে ITIৰ ভিতৰতে আছে তো সি বিচাৰি আছে চাইকেলখন এই মাত্ৰ ফোন কৰিছে সি ক'লে ইয়ালৈকে আহ তো চাইকেলখন লৈ যা আৰু এটা কথা কওঁ এই মই যে দেখালোঁ জখলৰ পৰা নামা উঠা তো সেইবোৰ বস্তু আপোনালোকে ঘৰত ট্ৰাই নকৰিব কাৰণ ইয়াতে আমাৰ ছাৰ থাকে তো ছাৰতে শিকাই দিয়ে কেনেকৈ যাব লাগে কেনেকৈ নামিব লাগে এইবিলাক মানে ছাৰতে শিকাই দিয়ে আপোনালোকে এনেই উঠি কেনে মানে কঁকাল চকাল যাব পৰিলে তো এইবোৰ ট্ৰাই নকৰিব তো এইটো এটা এনেই সৰু ভিডিঅ' এটা আছিলে তো এইটো এনেই এটা সৰু ভিডিঅ' আছিলে চাব এতিয়া যাওঁ ঘৰলৈ বাই বাই